এডাল তুলসী গছ এক ধুনীয়াকৈ শুকুৱাই ৰাখিছোঁ। ইয়াক মই যিখিনি ডাঙৰ অংশ সেইখিনি মই ব্যৱহাৰ কৰিম, বাকীখিনি কাটি কিছুমানে পেলাই দিয়ে, কাটি পেলাই বা উঘালি পেলাই। আচলতে এইবিলাক ইমান অদৰকাৰী বস্তু নহয়। বা তুলসী পাতৰ ৰস মৌ জোল মিলাই পিনি আপোনালোকে কাহৰ কাৰণে সৰু ল'ৰা ছোৱালীক খুৱাব পাৰিব, কাৰণ তুলসী গছ সংৰক্ষণ কৰিব। নমস্কাৰ, মই প্ৰণৱ গগৈ। মই ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এটি বস্তু দেখাবলৈ লৈছোঁ, তুলসী গছ। আমাৰ ঘৰত প্ৰায় সংখ্যক তুলসী গছ আছে, তথাপিতো এই তুলসী গছবিলাক এতিয়া বৰ্তমান পাতবিলাক আচলতে পাতবিলাক নহয়, ফুলবিলাক পকিছে। পকি পিনি ইয়াৰ পৰা যিবিলাক গুটি, এইবিলাক গুটিবিলাক চব নিজে নিজে ইয়াত হৈ যাব তলত, আৰু সৰি পিনি নিজে নিজে পুলি ওলাই আহিব। এতিয়া আমাৰ এই তুলসী গছবিলাক যেতিয়া বুঢ়া হৈ যাব, বুঢ়া হৈ গ'লে তুলসী গছবিলাক মই কাটি কৰি খালত বা নলাত পেলাই নিদিওঁ বা পানীত পেলাই নিদিওঁ। ইয়াক মই ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখোঁ, আচলতে শুকুৱাই ৰাখোঁ। যেতিয়া ইয়াৰ গা গছবিলাক যেতিয়া শুকুৱাই ৰাখোঁ, শুকুৱাই পিনি এটা মই বস্তু বনাওঁ, যিসকল ভকত বৈষ্ণৱে মালা জপ কৰে, তুলসী মালা। মই শুকুৱাই ৰাখিছোঁ দুই এজোপা গছ, আৰু আগতে শুকুৱাই ৰখা কিছুমান বান্ধি ৰাখিছোঁ, আৰু তাৰ পৰা মই গুটি বনাইছোঁ মালাৰ কাৰণে। এই গুটিটোনো কেনেকৈ বনাইছোঁ আৰু সেই তুলসী গছখিনি কি কৰিছোঁ মই দেখুৱাই আছোঁ। এইফালে তুলসী গছ, এইবিলাক তুলসী গছ বহুত আছে, আৰু এইটো ছাইডেও আছে তুলসী গছ। ইয়াত মই এজোপা তুলসী গছ শুকুৱাই ৰাখিছোঁ। ইয়াতে জেং নিচিনা লাগি আছে, কিন্তু এই ভাগ জেং নহয়, ইয়াতে ধুনীয়াকৈ মই শুকুৱাই ৰাখিছোঁ। এক ধুনীয়াকৈ শুকুৱাই ৰাখিছোঁ। ইয়াক মই যিখিনি ডাঙৰ অংশ সেইখিনি মই ব্যৱহাৰ কৰিম, বাকীখিনি কাটি ছাইড কৰি দিম। আৰু মই আগতে শুকুৱাই ৰখা যিখিনি আছে তুলসী গছ, এডাল আৰু অলপমান শুকাব লাগিব, যিহেতু সেইকাৰণে শুকাবৰ কাৰণে ইয়াত আৰু দুদিনমান ৰাখিব লাগিব। ভুলক্ৰমে এদিন বৰষুণত তিতিলে। ইয়াত মই এইডোখৰ জেগাতে কাম কৰি আছোঁ, আৰু ইয়াত মই ধুনীয়াকৈ মুঠা মুঠকৈ বান্ধি থৈছোঁ। হয়তো কাৰোবাৰ দেখি খৰি নিচিনা লাগিব পাৰে, কিন্তু ইয়াত তুলসী গছ হয়। ইয়াক মই ধুনীয়াকৈ বান্ধি ৰাখিছোঁ, এটা কাৰণে যাতে নষ্ট হৈ নাযায় কাৰণে বান্ধি ৰাখিছোঁ। আৰু মই ইয়াৰ পৰা এতিয়া মালা গুটি বনাই আছোঁ। কেনেকৈ গুটি বনাইছোঁ, মই কেনেকুৱা চাইজত কাটিছোঁ চাব। আৰু এই মালা ভাগ বনাইছোঁ বৰপথাৰৰে এজন ব্যক্তিৰ কাৰণে। তেওঁ 108টা গুটি সংযুক্ত এভাগি মালা বনাবলৈ দিছিলে। ইৰাম মই ইয়াক ধুনীয়াকৈ চিৰিচ মাৰি পিনি চিৰিচ মাৰি কৰি ধুনীয়াকৈ ইয়াক অলপ চাইজটো সৰু কৰি লৈছোঁ। এইবিলাক যিমানডোখৰলৈকে প্ৰয়োজন আছে সিমানডোখৰলৈকে চিৰিচ মাৰিছোঁ, আৰু বাকীখিনি ইউজ নকৰোঁ, যিহেতু সৰু হ'লে বা কোমলীয়া হ'লে দিগদাৰ হয়, ফাটি যাবলৈ চান্স থাকে। এইখিনি ইয়াত মই গুটি কাটি ৰাখিছোঁ। এইখিনি গুটি কাটি ৰাখিছোঁ। ইয়াতে 108টা হ'ব লাগিব, আৰু চব সম্পূৰ্ণ সমান চাইজৰ আছে। হয়তো কোনোবাটো সৰু ডাঙৰ থাকিবও পাৰে, তথাপিতো ইয়াক চিৰিচ মাৰি ধুনীয়াকৈ মিলাই কৰি সৰু কৰি দিম। এনেকুৱা 108টা দৰকাৰ হ'ব। ইয়াতে মই ৰাখি লৈছোঁ ধুনীয়াকৈ, এনেদৰে ৰাখি লৈ কাটি আছোঁ বিন্দাছ। কাটিবলৈ ব্যৱস্থা এয়া হেকচু ব্লেড কাটিবৰ কাৰণে আনি লৈছোঁ। এইফালে গৰুদমুটি কাটি থোৱা আছে, ৰখালৰ কাৰণে কাটি থোৱা আছে। এইবিলাক কাম বেলেগ বেলেগকৈ আছে। এইখিনি গুটি এনে কাটি কাটি ইয়াত মই 108টা কৰিব লাগিব এডাল মালাৰ কাৰণে। সেয়াই। আৰু তুলসী গছবিলাকো যদি কাৰোবাৰ ঘৰত থাকে, বেমাৰ আজাৰৰ পৰাও বহুত হাত সাৰিব পৰা যায়। যিহেতু তুলসীৰ যি গোন্ধ, সেই গোন্ধৰ বহুত মহত্ব আছে। গতিকেলৈ তুলসী গছ থাকিলে আজে পাজে কাটি পেলাই নিদিব, ধুনীয়াকৈ ৰাখিব। আৰু তুলসী গছবিলাক সদায় পানী দিব, জীয়াই ৰাখিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো দীঘল নকৰোঁ, ইমানেই আছিল ভিডিঅ'টো। যিহেতু মই তুলসী গছবিলাক কেনেকৈ ব্যৱহাৰ কৰোঁ, কি কৰোঁ, সেইখিনি দেখুৱালোঁ। আৰু তুলসী গছৰ কিছুমানে পেলাই দিয়ে, কাটি পেলাই বা উঘালি পেলাই। আচলতে এইবিলাক ইমান অদৰকাৰী বস্তু নহয়।
বা তুলসী পাতৰ ৰস মৌ জোল মিলাই পিনি আপোনালোকে কাহৰ কাৰণে সৰু ল'ৰা ছোৱালীক খুৱাব পাৰিব। কাৰণ তুলসী গছ সংৰক্ষণ কৰক। তো ভিডিঅ'টো ইমানে আছিলে, আজিলৈ বাই বাই। আৰু অন্য এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম।